সুপ্ৰভাত বন্ধুসকল, আজিৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই পুৱাই মায়ে গাখীৰ খীৰাই আছে। মা কেই লিটাৰ দিয়ে গাখীৰ? মা 2 লিটাৰ দিয়ে নেকি? অঁ বাহ, আমাৰ ধুনু ধুম। তাকে আজি পুৱাই ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। তো কথাটো কি হৈ গ'ল নিৰুবা, কি গাখীৰ ল'ব আহিলেই? হা, ইমান ৰাতিপুৱা? ইনকাম যাবাই এই দেখে। তাকেই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। তাৰ কথাটো কি হ'ল, মায়ে মানে মুৰ্গী এটা মাৰিবলৈ ক'লে আৰু এই বান্ধি থৈ দিছে আৰু ইয়াত গৰম পানী এয়া কৰি আছে। তো এতিয়া মুৰ্গীটো মাৰিব লাগিব। মুৰ্গী মানে কয়লাৰ হয়, এইটো 2 কেজিমান হ'ব এইটো। তাকে এতিয়া মাৰিব লাগিব। মাৰাৰ পিছত ময়ে বনাওঁ নে ভণ্টিয়ে বনাই নাজানো আৰু। ভণ্টিয়ে শুই আছে, মায়ে গালি দি আছে, নুঠে নিৰুবা এই আমাৰ কুন্দুলিক মাতকচোন। নুঠে, সি 9-10টালৈ শুয়ে থাকে, গম পাইছে নাই? অঁ মাতকচোন কুন্দুলি। নুঠে সি, যিমান ক'লেও সি নুঠে। এই কি ক'ব আৰু, চাই থাকক ভিডিঅ'টো। গা পা ধুই এতিয়া আজৰি হ'লোঁ। আজৰি হৈ মেলি দেখিছোঁ যে দাদা একদম কুকুৰা পুৰি আছে। হয়, তুমি দেখিছা, মই ৰাতিপুৱাৰ পৰা মাতি হাইৰাণ হৈ গৈছোঁ। আজিয়ে উঠিছে ৰাতিপুৱা, এনে হ'লে নুঠে। এনেই নুঠো, প্ৰায় সদায় উঠিম বোলে। তাকে এয়া বন্ধুসকল, মৰা হ'ল এতিয়া কাটিবলৈহে বাকী। কটাৰ পিছত আপোনালোকক লগ পাই আছোঁ। আৰু ভণ্টিয়ে গোটেইখিনি বস্তু ৰেডি কৰা। ভণ্টিয়ে হেনো মাংস কাটে, এয়া মাংস কাটি আছে ভণ্টিয়ে। পাৰিবি তই কাটিবলৈ? হা, এনেকৈ কাটিলে ৰাতি হ'ব আৰু এইফালে পচু এটি মাংস ল'বলৈ আহিছে। মাংস ল'ব আহিছে নেকি পচু? হা বা, আৰু ভটকু তোক যে সেইদিনাখন দাখন দিছোঁ, কি হ'ল? লৈ নকয় ঘৰতে। মই বিচাৰি আছোঁ অথনিৰ পৰা পোৱাই নাই। তাকে ভণ্টিয়ে এনেকৈ মাংস কাটি আছে, চাওকচোন বাৰু। এই ভণ্টিয়ে পাৰে দেই ধুনীয়াকৈ মাংস কাটিবলৈ। তই চাওকচোন, তয়ে কাটিলে গোটেইখিনি, গম পাইছ? অঁ ঠিক আছে বাৰু। কি হ'ল আকৌ? কি হ'ল? চলা ভটকু, চাবিটো দি দেচোন। নেপেলা অঁ দে চাবিটো দে, চলাব সিহঁতে। দে চাবিটো দে। তেল নাই আৰু পেলাই দিব আৰু বহুত বনাব লাগিব। মোৰ বাইকখন চলাই যা নহ'লে। নিদিলোঁ হয়, গোটেই চলাই থাকতো দি যাম। মই শিকাই দিম আৰু তহঁতক বেলেগ এটা ভিডিঅ'ত, হ'ব নাই? ঠিক আছে। আৰু তহঁতি হেণ্ডেলে কৰিব নে, ইমান গধুৰ। তাকে এটা পটাপট এই মাংসটো কাটি লওঁ, তাৰপিছত আৰু লগ পাই আছোঁ। আজি চব্জি নিদিওঁ, তই চাবি নাই দিয়া। অঁ চব্জি নিদিওঁ ইয়াক। মাংসটো আমি বিক্ৰী কৰিম, আমিও নাখাওঁ মানে। আমি দেখা লৈ যাম। তাকে পটাপট মাংসটো কাটি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। দাদাজনে পান কাৰ্ড 2টা এপ্লাই কৰিব দিছিলে, ঘৰৰ পৰিয়ালৰে হয়। তাকে এয়া পান কাৰ্ডখন এপ্লাই কৰি আছোঁ, ফৰ্মখন এইটো ছাবমিট কৰি আছোঁ। তাৰপিছত এয়া আৰু মেছেজখিনি আহি আছে, আপোনালোকৰ যিহেতু ডকুমেণ্টৰ প্ৰয়োজন, যিহেতু সেয়া চাই বনাই আছোঁ। তাকে এতিয়া ভোটৰ কাৰ্ডখিনি বেছিকৈ আহিছে, পান কাৰ্ড আৰু PRC কাৰ্ড চাৰ্টিফিকেট। তো আপোনালোকৰ যদি বনাবলগীয়া আছে তেন্তে এই নম্বৰটো মই দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰিব। মই ইয়াৰ পৰা ধুনীয়াকৈ বনাই আছোঁ আৰু এয়া বনাই আছোঁ। আৰু ভণ্টিহঁতে গাল দি আছে মোক, ইমান দেৰি কৰি আছে বুলি। তাকে কিবা কৰি আছে সিহঁতে, গমেই পোৱা নাই মই। এতিয়া গৈ চাওঁচোন বাৰু তেওঁ বনাই হ'ল নাই চব্জি। আৰু একচুৱেলি ভোকো লাগি আছে। তাকে চব্জি হ'ল নাই ভণ্টি? এতিয়া কিবা কৰাই নাই নেকি? খেতি কৰিছহে? অঁ পিঁয়াজ দিছহে এতিয়া। তাৰপিছত ওকণি চাহ আছ নেকি তহঁতি? হা, ওকণি পৰিলে গ'ল আৰু বোলে। কিহৰ লগত বনাবি? ওকণি পৰিলে গম নাপাব নহয়, এনেকৈ খুৱাই দিম। নাপায় আৰু দেই। কিহৰ লগত বনাবি? সুধা এই গাজৰ আছিলে, গাজৰটো দি দিছোঁ আৰু। অঁ তাকে বনোৱা সোনকালে বনোৱা। 3জনে মিলি বনাই আকৌ, 3টা চৌকাত 3টা মাথাত। মাংস দিলে ভণ্টিয়ে কেৰাহীত, তাৰপিছত নিমখ হালধি দি আছে। বেছিকৈ দি যায় নিমখ, ইমান দি যায় আকৌ। চোকা হ'ব। চোকা হ'লে খাই ভাল লাগিব, হয় নাই? নিমখ বেছি খাওঁ নাই তই? নেখাওঁ মই খাই। নিমখ বেছি খাওঁ? নিমখ খালে কি হয় গম পাওঁ নাই? তেজপনীয়া হয় নাই? তাৰপিছত আৰু ময়ো নাজানো। তেন্তে মই বেছিকৈ খাব লাগিব তেন্তে। মছলা কি দিবা? জিৰা আৰু আদা, ধনিয়া, পিঁয়াজ, জলকীয়া। অঁ ঠিকে আছে। আৰু আলু নাই দিয়া নেকি?
আলু এটাই দিছোঁ এটাই অকল ঠিকে আছে মোৰ আকৌ মাংসতকৈ আলুহে বেছি ভাল লাগে মাংস চব্জিত তাকে আকৌ মোক ভাল নালাগে অকল মাংস ভাল লাগে আৰু তোমাক কি ভাল লাগে ঝোল গ্ৰেভি ঝোল নে গ্ৰেভি গ্ৰেভি মোক ভাল নালাগে জোল ভাল লাগে আমাৰ অসমীয়া মানুহে জোল খাই ভাল পায় গ্ৰেভি বুলি নকওঁ আমি এই নহয় খাটি অসমীয়া হয় তাকে মানে কি হয় আজিকালি গোটেই প্ৰচলিত গ্ৰেভি বুলি চবে সেইটোৱে কৈ থাকে আকৌ ভাল নালাগে একচুৱেলি আমাক হয় নাই আমাক জোলে ভাল লাগে আজিৰ ব্লগটো ভালকৈ বনাবই পৰা নাই এমাৰ্জেঞ্চিকৈ ডকুমেণ্ট দুটামান মানে খুজি আছিলে সেইবাবে সেইটো কামটো কৰি থাকোঁতে সময়খিনি গৈ আছে আৰু এইফালে ভণ্টিহঁতে ভাত খাবলৈ এয়া বহিলেই তাকে এয়া কিবা কলপাতত ভাত খাই আছাচোন চব্জিটো কেনেকৈ খাই আছাচোন ভাল লাগিছে নাই বাৰু দেখি ভাল লাগিছে কিন্তু ভাল লাগিছে খোৱাই নাইচোন তই খাইছোঁ একেলগে নহয় চোন এজনে ৰ'দত এজনে চেহাত তাৰপিছত আৰু এজনে কি মই ক'ত বহোঁ কোনটো হয় মোৰটো ভণ্টি সেইটো দিয়া পটাপট খাওঁ দিয়া সোনকালে দিয়া দিয়া অকল মাংস চব্জি দালি নাই নেকি আছে ইয়াতে দালি আছে চাগে তাকে অকণমান দিবা কলপাত আজি একেবাৰে মানে নক'বা আৰু ভণ্টিহঁতৰ মানে সদায় কিবা এলেহুৱা আহি আৰু শুনা এতিয়াতো ক'ব পালি মানে সদায় ভাত খালে পুচু ভাল পোৱা ন কলপাত খাই ই যে বাচন ধুবলৈ এলাহ কৰে সেইটো কাৰণে কলপাতত খায় সেইটো কথাটো মানে আচল কথাটো এই ওলাই পৰিলে টেষ্ট কৰিছ ভাল লাগিছে টেষ্টি ভাল লাগিছে ন হয় নাই ভণ্টি তাকে ভাতটো খাই লওঁ বন্ধুসকল লগ পাইছোঁ তাৰপিছত খোৱা বোৱা হৈ গ'ল বন্ধুসকল আমাৰ এতিয়া আমি সকলোৱে মিলি নৃত্য প্ৰদৰ্শন কৰিব ধৰিছোঁ এটা আমাৰ গানটো হ'ল জুবিন দাৰ হয় যিহেতু এতিয়া আমি সকলোৱে মিলি এপাক নাচোঁ বুলি ভাবিছোঁ তেন্তে কি কৰোঁ এতিয়া ভিডিঅ'টো চাই থাকক যদি ইউটিউবত দিওঁ কপিৰাইট লাগি যাব আপোনালোকে ইনষ্টাগ্ৰাম চাব পাৰিব হয় নাই সকলোৱে এটা নাচিম তেন্তে বোলা ৰেডি হৈছোঁ আৰু আমি